क'क्राझार सहरनि साखाथियाव थानाय ग्रीनफील्डआव बीटीआर सरकार सेल्क' फाउन्डेशननि बानजायनायाव 21 आरो 22 फेब्रुआरियाव साननैनि थाखाय बड'लेण्ड हायुङारि ओनसोल फालांगिरि सुबिदा होथाय मेला हाबाफारि खुंदों। दिनै सेथि सानाव गाहाय हाबग्रा लांगोनाखौ बीटीआरनि मावफुं सोद्रोमाफोर रेवरेवा नार्जिहारि, उइलसन हासदा, अरूप कुमार देआ बेखेवना होयो। बे साननैनि हाबाफारिया फिसा फिसा फालांगिरिफोरजों 35निबो बांसिन दिदोम गोहो सालायनाय जिउ राहा मावथांखिफोरखौ दिन्थिफुंनाय जायो। बे हाबाफारियाव बीटीआरनि मावफुं सोद्रोमाफोरजों लोगोसे क'क्राझार सहरनि म्युनिसिपालिटि बर्डनि मासिगिरि प्रतिभा ब्रह्म, बीटीआरनि डिरेक्टर हेल्थ सार्भिसनि डक्टर उमेश फांसु, सेल्क' फाउन्डेशननि सीईओ हारिस हान्दे, पद्मश्री बान्था मोनगिरि सार्वेवार बसुमतारी आरो सेल्फ हेल्प ग्रुपजों लोगोसे ओनसोलनि रायजो राजाफोरा बाहागो लादों। मैं देता हूँ आज प्रमोद जी को और अरूप जी को कि ये हमको एक पार्टनरशिप के लिए बोला गया कि हेल्प करने के लिए, लेकिन मैं उनको ये भी रिक्वेस्ट करता हूँ, हम बोडोलैंड के घर के ही आदमी हैं, हमको कोई धन्यवाद करने की जरूरत नहीं है। मैं प्रमोद जी को लास्ट ईयर ही बोला था कि आप क्या बोलें, बोडोलैंड के 35 लाख लोग के लिए क्या करना चाहिए, हेल्थ, लाइवलीहुड्स, एजुकेशन के लिए हम रेडी हैं आपके साथ पार्टनरशिप के लिए, ताकि 2030 तक बोडोलैंड पूरा डेवलप हो और देश के लिए एक मादरी हो, देश के लिए एक इनोवेशन सेंटर बन जाए हम। तो हम उसी के लिए मैं आज अरूप सर से बहुत थैंक यू करता हूँ कि आए हैं। एंड जो भी है हम आपके साथ लॉन्ग टर्म के लिए हैं, ताकि एग्रीकल्चर हो, हेल्थ हो, लोकल लाइवलीहुड्स हो, उसमें हम इनोवेशन करके बोडोलैंड के यंगस्टर्स को कैसे ऊपर उठाए, क्या वो हमारी मकसद है और एम है। हम 2030 तक बोडोलैंड को कम्प्लीटली मॉडर्नाइज करना चाहते हैं, वही हमारी। थैंक यू सो मच। स्पेशली हेल्थ डिपार्टमेंटर कारण এটা বিগ এচিভমেন্ট যে আমি যিমান সমস্যা ভুগি আছিলোঁ ইমান বছৰৰ পৰা এটা সমস্যা আমাৰ সলভ হ'ল। আপোনালোক ইতিমধ্যে এই মানে মিটিঙত গম পাইছে যে আজি যে সেল্ক' ফাউণ্ডেশ্যনে আমাৰ বিটিচিত ক'বলৈ গ'লে 4-5টা জিলাৰ ভিতৰত 700মান হেল্থ ইনষ্টিটিউট আমাৰ আছে, সাব চেণ্টাৰকে ধৰি চিভিল হস্পিটাল লৈ পেলাই। তো এতিয়া এই বছৰত সেল্ক' ফাউণ্ডেশ্যনে 500ৰ পৰা 600মান প্ৰজেক্ট হাতত লোৱা হৈছিল যে যিমান হেল্থ ইনষ্টিটিউট আছে চ'লাৰাইজ কৰি দিব। যে আমি যি কাৰেণ্টৰ সমস্যা, বিদ্যুতৰ সমস্যা কেতিয়াবা ভুগি থাকোঁ ৰেইনি ছিজনত, বা কেতিয়াবা কাৰেণ্টৰ ইছ্যু হয় ডেলিভাৰী পইণ্টত বা যিকোনো হেল্থ চেকআপ OPD চেণ্টাৰত। তো এইবিলাক সমস্যাৰ পৰা দূৰ কৰাৰ কাৰণে আমি BTR গভৰ্ণমেণ্টে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু সেল্ক' ফাউণ্ডেশ্যনৰ এতিয়া মোৰ লগত আছে CEO বান্দেজি, হৰিশ বান্দেজি, তেখেতে আৰু আমাৰ BTCৰ মাজতে লৈ পেলাই এটা MOU চাইন হৈছিলে যে আমি ইমান দিনৰ ভিতৰত সেল্ক' ফাউণ্ডেশ্যনে হেল্থ ইনষ্টিটিউটবিলাক আমি চ'লাৰাইজ কৰি দিম, পূৰা কাৰেণ্টৰ ফেচিলিটি সদায় থাকিব। তো আজি 300 অলৰেডি ক্ৰছ কৰিলে সেল্ক' ফাউণ্ডেশ্যনে হেল্থ ইনষ্টিটিউট, আৰু 10-15 দিনৰ ভিতৰত যিকেইটা লেফ্ট মানে পেণ্ডিং আছে এইকেইটাও মানে কমপ্লিট হৈ যাব। আৰু এটা আনন্দৰ বিষয় যে অহা বছৰে সেল্ক' ফাউণ্ডেশ্যনে আৰু নতুনকৈ 100 হেল্থ ইনষ্টিটিউট টেক আপ কৰিছে। আৰু এই টেক আপৰ ভিতৰত আমাৰ যিবিলাক চিভিল হস্পিটেল আছে জিলা ভিত্তিত, সেই চিভিল হস্পিটেলবিলাকতো ডেলিভাৰী পইণ্ট, অপাৰেশ্যন থিয়েটাৰ, যিটো লেবাৰ ৰুম, সেই ৰুমবিলাকতো এই চ'লাৰাইজ কৰা হ'ব। তো সেইকাৰণে এটা আমাৰ বিগ এচিভমেণ্ট। আৰু এই সেল্ক' ফাউণ্ডেশ্যনক মই ধন্যবাদ জনাইছোঁ যে সেল্ক' ফাউণ্ডেশ্যন সঁচাকৈ আমাৰ BTR এই 35 লাখ জনসাধাৰণক প্ৰত্যেকটা স্বাস্থ্যকেন্দ্ৰক চ'লাৰাইজ কৰি দি পেলাই যে সুবিধা দিলে, মই BTR EM হিচাপে সঁচাকৈ সুখী। মই CEO বান্দেজীক মই ধন্যবাদ জনাম আৰু ধন্যবাদ দিম যে আমাৰ BTR কাৰণে ইমান এটা ভাল এটা ব্যৱস্থা কৰি দিয়াৰ বাবে। আৰু এটা ভাল লাগিছে যে এই সেল্ক' ফাউণ্ডেশ্যনে যি কথা দিছিলে যে উইথিন 3 months, within 3 months all health institute will be completed. Aru exactly within 3 months
all health institute is going to be completed. তো ভাল লাগিছে আজিৰ এই অকেশ্যনত বা আজিৰ এই ইভেণ্টত বা আজিৰ এই অনুষ্ঠানত মিটিঙত যিটোই কওক শেল্কো ফাউণ্ডেশ্যনৰ গোটেই টিমটো ইয়াতে আছে চিঅ'কে ধৰি অহা দিনত আৰু বিটিআৰত কেৱল স্বাস্থ্য বিভাগ নহয় আৰু বেলেগ বেলেগ বিভাগত যদি স্কুলতো চলাৰাইজ কৰিব লগা হয় স্কুলবিলাকতো সেইটো চিন্তা লোৱা হ'ব শেল্কো নকৰিলেও বেলেগ কোনোবা ফাউণ্ডেশ্যন হওক বা বেলেগ কোনোবা বেংক হওক কৰি যদি ব্যৱস্থা থাকে আমি নিশ্চয় কৰিম আজি আপোনালোকক মই সংবাদ বন্ধু মানে মিডিয়া বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আপোনালোকে আহিছে আৰু এইটো অলপ ভালকৈ কভাৰেজ কৰক যে বিটিআৰ বাকী ৰাইজৰ মনত বা মগজত এইবিলাক গৈ পায় যে এইবিলাক ধুনীয়া ধুনীয়া কাম হৈ আছে আৰু ইটছ নট এ জক বহুত কৰোৰ টকা ইনভেষ্ট কৰিছে আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে তাৰ বিনিময়ত তেওঁলোকে 1 টকাও লোৱা নাই আৰু কোনো গিভ এণ্ড টেক বা কোনো ধৰণৰ এগ্ৰিমেণ্টো হোৱা নাই যে আমি এইটো দিম আমাক এইটো দিব লাগিব আজি তেওঁলোকে এই শেল্কো ফাউণ্ডেশ্যনে ইমান কোটি টকা বিটিআৰ বাকী ৰাইজৰ কাৰণে যে ইনভেষ্ট কৰিলে সুবিধা পাবৰ কাৰণে সেইটোৰ কাৰণে মই স্পেচিয়েলি মই আজি বহুত আনন্দিত হৈছোঁ যে শেল্কো ফাউণ্ডেশ্যন মই প্ৰথমত ভাবিছিলোঁ যে এগ্ৰিমেণ্ট হৈছে এম চাইন হৈছে সঁচাকৈ হ'বনে নাই কিন্তু আজি যিটো আমি ড'ৰ টু ড'ৰ ডাটা বা আপোনালোকে ভিজুৱেল দেখা পালে আপোনালোকে নিজে গৈ চাব যে হেল্থ ইনষ্ট্ৰুমেণ্ট কিমান ধুনীয়াকৈ পেনেল বৰ্ড লাগিছে কিমান মানে ৱাটৰ বেটাৰী লাগিছে আপোনালোকে নিজে গৈ চাব পাৰিব বহুত কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিছে আৰু ইনভেষ্টটো কিহৰ কাৰণে আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে এনেকুৱা আৰু ভিন্ন ভিন্ন ফাউণ্ডেশ্যনে কাম চলাই আছে কাম কৰক অহা দিন আহক আৰু আমাৰ বিটিআৰক আগবঢ়াই লৈ যাওঁ मोनसे फोसावथाय 2024 निफ्राय 2025 मायथाइनि ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टारनि मुं थिसननाय हाबाफारिया सोलिगासिनो दङ क'क्राझार सहरनि साखाथियाव थानाय एबा देबोरगाव बड'लेण्ड मुलुगसोलोंसालिजों नांजाबनाय गियानपुरियाव गोदानै ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टार बेखेवदों जायफोर बिमा बिफाफोरा सानसे थोलो गाव गावनि उन्दै गथ'फोरखौ नोजोर खालामस्लाबनो हाया एबा साख्रि बाख्रिफोराव बेस्थ' जानानै थायो बैसोर बिमा बिफाफोरा गावनि उन्दै गथ'फोरखौ गियान होनायजों लोगोसे 2 बोसोरनिफ्राय 5 बोसोरनि गथ'फोरखौ बे ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टाराव सोलोंथाइ होनो हागोन बे फरायसालियाव गासै सुबिदाखौनो फरायसाफोरानो मोनफुंनो हागोन सुबिदाफोरनि गेजेराव दं फान लार्निं डिफरेंट टाइप्स अफ को-करिकुलर एक्टिविटीज एज एप्रोप्रिएट करिकुलम सेंसरी एक्सपीरियंस बेनि अनगायैबो होलिस्टिक डेवलपमेंट सेफ एंड फ्री लर्निंग एनवायरनमेंट डेली वीकली एक्टिविटी रेकर्ड नेचर कॉर्नर लाइव सीसीटीवी सिक्योरिटी इमरजेंसी फायर सेफ्टी एज वेल मेडिकल किट एयर कंडीशनिंग फेसिलिटी बेफोर सुबिदाफोरखौ गासै फरायसाफोरानो मोननो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8638454887 एबा 9101156459 जानबुं नाम्बाराव फन खालामनानैबो खौरां लाहरनो हागोन